নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো বন্ধু বান্ধৱীয়ে ভালে আছে। মোৰ ৰত্না ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বাইদেউ আৰু মই কেটলি তালৈ পথাৰলৈ গ'লোঁ। পথাৰত মানে আমাৰ ভাইটিয়ে ট্ৰেক্টৰ লগাই আছে, তাতে মই অলপমান পানী খোজাৰ কাৰণে দিবলৈ গ'লোঁ। যিহেতু মোৰ কেইজন ছোৱালীকেইজনী খেলি আছে আৰু তাৰ পৰা আহি অলপমান ফ্ৰেছ হৈ ল'লোঁ, নিজকে চাফা দেখক বুলি। আৰু ইহঁতে খেলি আছে চোতালতে। আজি অংকুৰে চাব কেনেকৈ দুখ পায়, অলপ আগলৈ চাব, তেতিয়া গম পাব অংকুৰে কিমানটো দুখ পালে। আৰু আশিষ চাওক, তকলি আৰু ৰিয়া ইমান ধুনীয়া নাচিছে। তকলিৰ নাম আমি মৰমতে তকলি বুলি মাতোঁ, কিন্তু তাৰ নাম নিচা। নাচিবলৈও জানে তেনেকৈ, নাম যেনেকৈ নিচা সেনেকৈ মানে নাচাটো নিচা আছে তাৰ। নাচা বুলি ক'লে ৰ'বই নোৱাৰে। নৃত্য তাৰ বহুত, মানে বিহু নৃত্য বহুত ভাল পায় সি। ইমান ধুনীয়াকৈ তিনিটাই নাচি আছে, দুজনীয়ে চা কিমান ধুনীয়াকৈ নাচি আছে। এই হাত দুখন চাবিতো কিমান ধুনীয়াকৈ ঘূৰাই, দেখি ভালে লাগিছে দেচোন, ইমান ধুনীয়াকৈ নাচিবলৈ জানিছে। এহঁতকে আমি বমাক মই সকলো মিলি এহঁতকে চাই আছিলোঁ। আহকচোন নিচা আৰু ৰিয়া আশিষৰ বিহু নৃত্য কেনেকৈ চাওঁ, অলপমান আপোনালোকেও চাওক। ইমান ধুনীয়াকৈ লাগিছিলে আমাৰ ল'ৰা। পোৱালীকেইটা নাচি থকা চাই চাই আমনি লাগিলে, তাকে বাইদেউহঁতে চব্জি অকণমান তুলিবলৈ যাওঁ বুলি ক'লে। পহুলতা আৰু ঢেকীয়া বিচাৰি বাইদেউ, মই আৰু এজনী বাইদেউ, দুজনী বাইদেউহঁতে মই গ'লোঁ। আৰু চাওক বাঁহনিখন চবফালে হাবি হাবি, তাতে ধুনীয়া ধুনীয়া চব্জি পায়। এতিয়া মই ঢেকীয়াকেইডালমান বুটলি পহুলতা ছিঙিম। আপোনালোকৰ ফালে এই পহুলতাটো কি নামেৰে জনা যায় আপোনালোকে কমেণ্ট কৰি ক'বচোন। আমাৰ এইফালে পহুলতা নামেৰে জনা যায়। আৰু এটা নাম আছে, সেই নামটো মই পাহৰি গ'লোঁ, কাৰণ চবফালে চব জেগাতে বেলেগ বেলেগ নাম কয় যে, সেইকাৰণে নামবোৰ মনত ৰাখিবলৈ বহুত টান। সেয়ে আমাৰ ফালে পহুলতা বুলি কয়, সেইকাৰণে মই আপোনালোকক পহুলতা হিচাপে দেখাইছোঁ। চাওক, আপোনালোকে খায়নে? খাই যদি কমেণ্ট কৰিব দেই, খায়নে নেখায়। খাবলৈ পিছল পিছল লাগে আৰু খাবলৈ বৰ টেষ্টি হয়। এইবোৰ বনৰীয়া চব্জি, খালে এনেও ভাল পাব, কাৰণ ইয়াত কোনো মেডিচিন মিক্স কৰা নাথাকে যে, সেইকাৰণে এইবোৰ খাই ভাল লাগে। মোৰ ঢেকীয়াটোতো জানে আপোনালোকে বহুত প্ৰিয়। মোক ঢেকীয়া খাবলৈ মানা কৰে, তথাপিও মই ঢেকীয়া খাই থাকোঁ। ঢেকীয়া খালে মোৰ খজুৱতি বেছিকৈ হয়, মানে গাবোৰ খোজায় আৰু বিষায়, কাৰণ পিছল পিছল যে ঢেকীয়াটো। কিছুমানে খাব নোৱাৰে, কিছুমানে খাব পাৰে, মই তথাপিও মানে খাওঁ ঢেকীয়াটো। মই খুব ভাল পাওঁ ঢেকীয়া চব্জি। বাইদেৱে জংঘলৰ মাজেদি ৰাস্তা ওলাইছে, চাব। সেই ফুলপাহ দেখিছেনে? মই কেনেকৈ মাথাত লগাই লৈছোঁ চা। এইবোৰ হৈছে পহুলতা। আৰু এয়া চব্জি অলপকৈ সকলোৱে ছিঙি চিধা ঘৰলৈ গুচি আহিলোঁ। আৰু ৰাস্তাত দেখিলোঁ, ৰাস্তাৰ মাজতে গাড়ীখন থৈ দিছে। গাড়ীখন হৈছে ভিনি ভাগৰ। আহি দেখিলোঁ অংকুৰে বৰ ডাঙৰকৈ দুখ পালে থুতুৰিৰ ওচৰত। চাওকচোন, দেখিলে বেয়াই লাগে।